নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আন এটা শিক্ষামূলক ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম জনালোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে শিক্ষকৰ যিটো ডাটাবেছ আছে সেইটোৰ অন্তিম তাৰিখ 10 ডিচেম্বৰ অৰ্থাৎ আজি আছিল। সেই সন্দৰ্ভত তেওঁলোকে কি কৰিছে, অলপ আগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৰে তেওঁলোকৰ অফিচিয়েল পেজত তেওঁলোকে এইটো ডেটটো এক্সটেণ্ড কৰিছে, বৃদ্ধি কৰিছে। সেই সন্দৰ্ভত আলোচনা কৰিম কিমান তাৰিখলৈকে দিছে আৰু কি কি চিষ্টেম দিছে। গতিকে আজি সময় নষ্ট কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেওঁৰ নিজৰ ফেচবুকৰ অফিচিয়েল পেজত এইটো আপলোড কৰিছে। তেওঁ নিজে যে গভৰ্ণমেণ্ট অফ আসাম ফালৰ পৰা এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আছে যে সি টিচাৰ মেনেজমেণ্ট ছিষ্টেম যিটো আছে টিচাৰ ডাটাবেছ সেইটো কি কৰিছে, আমি সকলোৱে জানো যে এইটো লাষ্ট ডেট আছিল 10 ডিচেম্বৰ। এইটো কি কৰিছে 17লৈকে 17 ডিচেম্বৰলৈকে এইটো ডেটটো এক্সচেঞ্জ কৰিছে। ইয়াত পঢ়িলে আপোনালোকে গমেই পাব যে ইন পাৰ্চুৱেঞ্চ অফ দ্য এডভাৰ্টাইজমেণ্ট বিএড নাম্বাৰ PMA ইমান নাম্বাৰটো দিছে ডেটেড 22/11 ইমানৰ পৰা এইটো নাম্বাৰ দিছে আৰু ইয়াত লিখিছে একেবাৰে শেষত যদি আপোনালোকে চায় তেতিয়াহ'লে ইয়াত দেখা পাব যে কি কৰিছে ডেটটো এক্সচেঞ্জ কৰিছে। যে শেষৰখিনি যদি চাই আপোনালোকে স্কুল ইজ হিয়াৰ বাই এক্সটেণ্ড আপ টু 17 ডিচেম্বৰ 2021 আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি অফিচিয়েল পেজ তেওঁলোক ফেচবুকত পেজত দিছে সেইটো মই দেখুৱাই দি আছোঁ। অলপ আগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰণোজ পেগু ছাৰে কি কৰিলে, তেওঁৰ ফেচবুক যিটো অফিচিয়েল পেজ আছে তাতে তেওঁ কি কৰিছে আপলোড কৰিছে ছাৰে যে টিচাৰ যিটো ডাটাবেছ আছে সেইটো কি কৰিছে ৰেজিষ্ট্ৰেশ্যনৰ যিটো আছে সেইটো ডেটটো এক্সচেঞ্জ কৰিছে। ইয়াত আপোনালোকে দেখি আছে যে কি লিখিছে, দ্য লাষ্ট ডেট ফৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ টিচাৰ ডাটাবেছ হেজ বিন এক্সটেণ্ডেড আপ টু 17 ডিচেম্বৰ 2021। যে 2021 চনৰ যিটো ডিচেম্বৰ আছে তালৈকে বৃদ্ধি কৰিছে। অৰ্থাৎ আজি 10 ডিচেম্বৰ আছিল, 10 ডিচেম্বৰত কি হৈছিল ইয়াৰ সম্পূৰ্ণ হৈছিল বা ইয়াৰ লাষ্ট ডেটটো হৈছিল। কিন্তু অলপ আগতে কি কৰিলে শিক্ষামন্ত্ৰী ডাঙৰীয়া ছাৰে কি কৰিলে, তেওঁ পেজত তেওঁ কি কৰিছে আপলোড কৰিছে বা ধুনীয়াকৈ লিখিছে আৰু লগতে ইয়াত কি কৰিছে তেওঁৰ যিটো নটিচ অফিচিয়েল এইটো আপলোড কৰি দিছে। ইট ইজ আৰু কি লিখিছে লগতে, ইট ইজ মেণ্টনাৰী ফৰ দ্য অল কেটেগৰী টিচাৰ্ছ ফ্ৰম লয়াৰ প্ৰাইমাৰী টু হায়াৰ ছেকেণ্ডাৰী অফ অল গভৰ্ণমেণ্ট প্ৰফেচনেলাইজেশ্যন স্কুল। যিখিনি লয়াৰ প্ৰাইমাৰী হওক বা পৰা হায়াৰ ছেকেণ্ডাৰী যিখিনি আছে সকলোৰ বাবে কি হয় মেণ্টনাৰী হয়, কম্পালচৰি হয়। তো লগতে চৰকাৰী হওক বা প্ৰভিঞ্চিয়েল হওক বা প্ৰাদেশিকৰণ হওক, যে তাৰ লগতে ইয়াত কি কৰিছে আপলোড কৰি দিছে এইটো নটিচ কি কৰি দিছে ছাৰে আপলোড কৰি দিছে যে কোনটো নটিচ কি কৰি দিছে যে গভৰ্ণমেণ্ট অফ আসাম ফালৰ পৰা যিটো আহিছে এইটো 10 ডিচেম্বৰত 2021 ইয়াত লিখাই আছে যে অলপ আগতে কি হ'ল এইটো পাব্লিছড হ'ল। এইটো ইয়াত ধুনীয়াকৈ লিখা আছে। লগতে ইয়াত এইটো পঢ়িলে আপোনালোকে পঢ়িব পাৰিব যে একেবাৰে শেষৰ লাইনটো যদি আপোনালোকে চায় তেতিয়া তাতে লিখাই আছে ধুনীয়াকৈ, যে ইয়াত লিখাই আছে ধুনীয়াকৈ যে স্কুল ইজ হিয়াৰ বাই এক্সটেন্স আপ টু 17/12/2021। ইয়াত কি কৰিছে তেওঁ ডেটটো এক্সচেঞ্জ কৰি দিছে। ইয়াত এইটো আপোনালোকে যদি চাই দেখাই পাব যে কোন তাৰিখত ছিগনেচাৰ কৰা আছে, এইটো 10 তাৰিখত ছিগনেচাৰটো অৰ্থাৎ আজি। অলপ আগতে তেওঁৰ অফিচিয়েল পেজত কি কৰিলে এইটো আপলোড কৰিলে। লগতে এতিয়া যিখিনি টিচাৰে শিক্ষয়িত্ৰীসকলে কি কৰিব পৰা নাই, তেওঁলোকৰ ডাটাবেছ এণ্ট্ৰি কৰিব পৰা নাই বিভিন্ন কাৰণত হওক বা ছাৰ্ভাৰৰ কাৰণে হওক বা কিছুমান টেকনিকেল কাৰণত হওক, এতিয়াহ'লে তেওঁলোকৰ কাৰণে এটা সুযোগ আহিছে দ্বিতীয়বাৰত যে তেওঁলোকে কি কৰিব লাগিব আপলোড কৰিব লাগিব। এইটো কম্পালচৰি হয়, সকলো শিক্ষয়িত্ৰী কি কৰিব লাগিব এইটো ডাটাটো আপলোড কৰিব লাগিব। গতিকে এতিয়া আৰু কোনো চিন্তাৰ কাৰণ নাই, যিহেতু 7 দিন বেছিকৈ দিছে। গতিকে আপোনালোকে যিকোনো ধৰণৰ ডাটাটো তেওঁলোকে এণ্ট্ৰি কৰিব পাৰিব বা কিছুমান এণ্ট্ৰি কৰি লৈছে অলৰেডি। গতিকে যিখিনি কৰা নাই এইখিনি এতিয়া নতুনকৈ কৰি লওক। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ হ'লে মোৰ চেনেললৈ জড়িত থাকিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।